প্ৰিয় বন্ধুসকল, আজি মই আপোনাক কুফুৰী বান দি কেনেদৰে শত্ৰুক মৃত্যু বান মাৰিব লাগে সেই মন্ত্ৰটো আপোনাৰ লগত শ্বেয়াৰ কৰিম। সেইকাৰণে ভিডিঅ'টোক অধিক পৰিমাণে শ্বেয়াৰ কৰি দিব। ইয়াত মই ডায়েৰীৰ পৰা আপোনাক দিছোঁ। এই মন্ত্ৰটো অৱশ্যই আপুনি ব্যৱহাৰ কৰিলে 100% ফল পাব। কৰি যায় হাত বোলাইয়া নাগ দেৱী অমুকরে মাৰিল পাতালি বান, থাকবে সে গোরস্থান পিঠে খাইলাম মুসমুসে বুকে খাইলাম চুষে চুষে, নাগ দেবীর বানে তার হৃৎপিণ্ড যায় খসে। বুকে দিল হাত মুখে আসে রক্ত, নাগ দেবীর বান শক্ত, চন্দ্র সূর্য গ্রহ তারা অমুকরে তুই ধইরা খা, কথার সাটে বাক্য যদি না খাটে লবকুশের মস্তক ফাটে। ইয়াত হোৱাটছএপ নাম্বাৰ আছে, ইচ্ছা কৰিলে এইটো নাম্বাৰ ব্যৱহাৰ কৰিব পাৰে। অন্যথা আপুনি কুমাৰৰ মাটি এক নিচাচত ল'ব আৰু হাত ঘাটৰ পানী আপুনি উত্তৰমুখী হৈ লৈ ল'ব আৰু এইটো আপুনি মিলাই এটা পুতুল তৈরি কৰি ল'ব। এইটো অমাৱস্যা বা পূৰ্ণিমা ৰাতিত কৰিব। আৰু 7টা খেজুৰৰ কাটা আৰু 7টা চুই আৰু বৰশী ল'ব আপুনি 7টা। এইখিনি অৱশ্যই পুতুলৰ গাত আপুনি দি দিব লাগিব, গাঁঠি দিব। আৰু এই যে মন্ত্ৰটি আপুনি সুন্দৰকৈ লিখিব লাগিব আৰু লিখি কেনে এই পুতুলৰ গাত আপুনি পুতুলৰ ভিতৰত আপুনি দি দিব লাগিব। আৰু অনুমতি ব্যতীত কাম কৰিলে আপুনি নিজৰে ক্ষতি কৰিব, নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা অত্যাধিক আছে। সেইকাৰণে অনুমতি লৈ কাম কৰিব, 100% আপুনি ফল পাব। অন্যথা আমাৰ হোৱাটছএপ নম্বৰত যোগাযোগ কৰিলে আপোনাৰ শত্ৰুৰ ব্যৱস্থা আমি নিজেই কৰি দিম।